হেল্ল' এভৰিৱান, সকলোলৈ স্বাগতম মোৰ আন এটি ভিডিঅ'লৈ। আৰু যিহেতু আজি হৈছে কাতি বিহু আৰু কাতি বিহুৰ বাবে অলপ যোগাৰ চলি আছে আৰু সৰু সুৰাকৈ, যিহেতু এতিয়া পাপাই নাৰিকল কাটি আছে দেখিছে। চ' শেষলৈ ভিডিঅ'টো চাই যাব। ইডলি পিঠা বনাব নাৰিকলৰ পিঠাগুড়ি পিঠাগুড়ি চেনি নাৰিকল দিয়া পিঠা ইডলি পিঠা পিঠা পিছে গাইজ বিহু খাবলৈ মাতিব দেই মোক আপোনালোকে। চ' এতিয়া পিঠাগুড়িটো খুন্দিবলৈ মিক্সিত চাউলখিনি দি দিছোঁ। তাৰপিছত পিঠাগুড়িটো হোৱাৰ পিছতহে কেটলি দি পিঠা বনাব পৰা হ'ব। চ' চাই যাব সকলোৱে, টাইম যিহেতু ট্ৰাই কৰা হ'ব, চ' সকলোৱে চাই যাব। আৰু এয়া পিঠাগুড়ি খুন্দা হৈ গৈছে আৰু এতিয়া মই অলপ অলপকৈ চালিম। আৰু যিহেতু প্ৰায়ভাগ মায়ে কৰি দিছে বাৰু কামখিনি, কিন্তু অলপ অলপকৈ ময়ো কৰিছোঁ আৰু। চ' অলপ অলপ চালি দিছোঁ আৰু পিঠাগুড়িখিনি। চ' চাই যাব সকলোৱে শেষলৈ। চ' গাইজ এয়া মা পাপাই মিলি অলপ কাম কৰি আছে। চ' অলপ দেখুৱাব চেষ্টা কৰিছোঁ আপোনালোককো, চাই যাব। যিহেতু হৈছে আজি বিহু, চ' বিহু বুলি মা পাপাই যদি এনেকৈ একেলগে কাম কৰি থাকে, চ' তেনেকৈ মই দেখিছোঁ বহুত বেছি ভাল লাগে। যিহেতু পিঠা মানে এনেকৈ জুইত বনোৱা মোৰ ফাৰ্ষ্ট আজি এক্সপিৰিয়েঞ্চ গাইজ। কি পিঠা? ইডলি। চ' গাইজ আমাৰ কেটলি মুখত দিয়া পিঠা এইবাৰ ফাৰ্ষ্ট বনোৱা হৈছে, সেইকাৰণে মানে বনাব ইমান মানে কি হয় দিবলৈ ইমান ভালকৈ নাজানিবও আছোঁ আমি। চ' যিটো পাৰোঁ তেনেকৈ আৰু আমি কৰিছোঁ আৰু দেখুৱাব চেষ্টা কৰিছোঁ। যিহেতু ফাৰ্ষ্ট বনোৱা যদিও বহুত বেছি বেয়াও হোৱা নাই কিন্তু দেই, আৰু খাবলৈও বহুত বেছি টেষ্টি হৈছে। চ' আপোনালোকক দেখুৱাই থাকিম শেষৰলৈ, ভিডিঅ'টো চাই থাকিব। চ' গাইজ চাওকচোন, ফাৰ্ষ্ট টাইম কেটলি মুখত দিয়া পিঠা বনোৱা হৈছে যদিও দেখিবলৈ ভাল নহ'লেও খাবলৈ বহুত বেছি টেষ্টি হৈছে। চ' আজি যিহেতু কাতি বিহু, চ' সন্ধিয়া লাগিছে আৰু সেয়া চবচোন আমাৰ কাতি বিহুৰ
তুলসী ভেটিটো পাপাই আজি পুৰা ধুনীয়াকৈ মানে বনাই দিছে আৰু পাপায়ে বজাৰৰ পৰা আহি পাইছেহি চ' মই অলপ গেটখন খুলি দিলোঁ আৰু আপোনালোকে সেইখনে ভিডিঅ'টো চাই যাব আৰু এতিয়া যিহেতু সন্ধিয়া লাগিলে চ' ময়ো অলপ ৰেডি হৈ ল'লোঁ কাতি বিহুৰ বাবে আৰু এয়া মায়ে তুলসীৰ তলত চাকি দিব গৈছে চ' ময়ো অলপ পিছে গ'লোঁ আৰু মায়ে কিবা এটা কৈছিলে কিন্তু মই আপোনালোকক নুশুনালোঁ আৰু বেয়াকৈও কোৱা নাই যেনিবা এনেই কিবা কথা এটা কৈছিলে আৰু এয়া মায়ে তুলসী তলত চাকি দিছে আৰু কি হয় গম পায়নে আমাৰ কাতি বিহুত মই প্ৰত্যেক বছৰে পাওঁ মানে এনেকৈ ন ইয়াত মানে বহিবলৈ অলপ বহুত প্ৰব্লেম হৈ যায় কাৰণ জুই ওলাই সৰু আৰু মোৰ যে জোকলে কিমান যে ভয় লাগে নহয় মানে আপোনালোকক নকৈছোঁ আৰু যিহেতু আমাৰ প্ৰসাদ আজি গোঁসাই ঘৰত দিয়া হৈছে চ' আপোনালোকক ভালকৈ একো দেখাব পৰা নাই দেই মানে ভিডিঅ'কণ ভালকৈ আপোনালোকক কৰিব পৰাই নাই আৰু এয়া পাপাই গোঁসাই ঘৰত প্ৰাৰ্থনা গাই আছে আৰু এতিয়া মায়ে ভিতৰতে মানে প্ৰসাদটো বিলাই দিছে বাহিৰত মানে আপোনাৰ গোঁসাই ঘৰত আৰু আগবঢ়াই দিলে প্ৰসাদটো আৰু ভিতৰতে এয়া বিলাই আছে আৰু এতিয়া আমি প্ৰসাদ খাওঁ আপোনালোকক দেখুৱাই থাকিম চ' চাই যাব প্ৰসাদ বিতৰণি হৈ আছে দেই গাইজ আপোনালোকেও আহি যাব বিহু খাবলৈ আৰু ফাৰ্ষ্ট প্ৰসাদ মোৰ পাপাই খাই লৈছে তাৰপাছত আমি খাম আৰু এয়া মায়ে মোৰ কাৰণে লৈ আহিছে মায়ে পূৰা মুখত মানে সুমুৱাই লৈ আহিছে আৰু এতিয়া আমি প্ৰসাদ খাই মেলি ওচৰৰ আণ্টিৰ ঘৰত যাম তাহাঁতৰ ঘৰত প্ৰসাদ খাবলৈ চ' চাই যাব যিহেতু মই আণ্টিহঁতৰ ঘৰত ভিডিঅ'টো দেখাব নোৱাৰিবও পাৰোঁ চ' আপোনালোকক ইয়াতে কৈ দিছোঁ আৰু চ' গাইজ এতিয়া মই ওলাইছোঁ ওচৰৰ আণ্টিহঁতৰ ঘৰত প্ৰসাদ খাবলৈ চ' বাই বাই আপোনালোকক অলপ পাছত আকৌ লগ পাই আছোঁ এতিয়া প্ৰসাদ খাই মেলি চাহ খাব লৈছোঁ ঘৰত চ' চাই যাব সেইখনে ভিডিঅ'টো গাইজ হেল্ল' গাইজ চ' যিমানটো পাৰোঁ আজি দিনটো কি কৰিলোঁ বা যিমানটো পাৰোঁ আপোনালোকক দেখাব চেষ্টা কৰিলোঁ আৰু যিহেতু আজি কাতি বিহু আছে চ' পোনপ্ৰথমে মোৰ ফালৰ পৰা সকলোলৈ কাতি বিহুৰ বহুত বেছি উলগ যাচিলোঁ আৰু যিহেতু মই মানে ঘৰত কিন্তু ৰাতিপুৱা ভিডিঅ'খিনি ইমান ভালকৈ মই দেখাব পৰা নাই অলপকৈ চবৰে দেখাব চেষ্টা কৰিলোঁ চ' ভাবিলোঁ যে এতিয়াহে আজৰি পাইছোঁ যিহেতু চাকি তাকি জ্বলাই অলপ প্ৰসাদ খালোঁ প্ৰসাদ খাই পিনে ওচৰৰ আণ্টিহঁতৰ ঘৰত গ'লোঁ তাহাঁতৰ ঘৰতো প্ৰসাদ খালোঁ চ' সেইকাৰণে অকণমান ইমান এটা সময় পোৱা নাছিলোঁ আপোনালোকৰ কথাখিনি ক'বলৈ চ' আজিলৈ ভিডিঅ'টো ইমানতে আছিলে চ' সেইখনি চোৱাৰ বাবে বহুত বেছি ধন্যবাদ আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু শ্বেয়াৰ কৰি দিব চ' আজিলৈ ভিডিঅ'টো ইমান আছিলে চ' বাই বাই গাইজ